নমস্কাৰ, মই দীপিকা মেধি দীপিকাছ কিটচেনত আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি লৈ আহিছোঁ কেবেজ চানাডাল বা বন্ধাকবিৰ সৈতে বুটৰ দাইল। এই বন্ধাকবিৰ সৈতে বুটৰ দাইলখন বনাবলৈনো আমাক কি লাগিব সামগ্ৰীসমূহ লিখি দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। বন্ধাকবি এফাল মিহিকৈ কাটি ল'ব। বুটৰ দাইলখিনি নিমখ দি সিজাই ল'ব। বিলাহী এটা কাটি ল'ব, পিঁয়াজ এটা মিহিকৈ কাটি ল'ব, আদা নহৰু এচামুচ ল'ব, জিৰা গুড়ি অলপ ল'ব, ধনিয়া গুড়ি, জলকীয়া গুড়ি অলপ ল'ব, নিমখ হালধি সোৱাদ অনুসৰি ল'ব আৰু জলকীয়া দুটা ল'ব। কেৰাহীত তেল গৰম হৈ আছে। এই গৰম তেলত প্ৰথমতে পিঁয়াজখিনি দি দিব, আদা নহৰুখিনি দি দিব আৰু জলকীয়াখিনি দি এবাৰ ভালকৈ লৰাই দিব। পিঁয়াজখিনি অলপ ভজা হ'লে তাত সোৱাদ অনুসৰি নিমখ হালধিখিনি দি ভালকৈ ভাজি ল'ব। এতিয়া তাত বিলাহীটো দি দিব, দি এবাৰ লৰাই দিব। বিলাহীখিনি কোমল হ'লে তাত বন্ধাকবিখিনি দি দিব, দি ভালকৈ সকলোখিনি মিহলাই দিব। খুব ভাল ধৰণে মিহলাই ল'ব। আপোনালোকে যদি বন্ধাকবিৰ সৈতে বুটৰ দাইল কেতিয়াও বনোৱা নাই, এবাৰ নিশ্চয় ঘৰত বনাই চাব। এতিয়া তাত সিজাই লোৱা বুটৰ দাইলখিনি দি দিব, দি সকলোখিনি ভালকৈ মিহলাই ল'ব। এতিয়া তাত শুকান মছলাখিনি দি দিব, দি ভালকৈ মিহলাব আটাইখিনি। দৰকাৰ হ'লে অলপমান পানীও দি দিব। বেছি জুলীয়া কৰিব নালাগে, অলপ গোটা গোটা ভাৱ ৰাখিব লাগিব। আৰু যদি জুলীয়া খাব বিচাৰে তেনেহ'লে পানী অলপমান বেছিকৈও দি দিলে একো নহয়। ভালদৰে উতল আহিলে ভালদৰে উতল আহিছে। এতিয়া নমাই গৰমে গৰমে ভাত, ৰুটি বা পৰঠাৰ লগত পৰিৱেশন কৰিব পাৰিব। এই ৰেচিপিটো চাই আপোনালোকে কেনে পালে মোক জনাব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।